এছাম ষ্টাডি পইণ্টলৈ স্বাগতম জনাইছোঁ। চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কামৰূপ আমিনগাঁও অসমত খালী হৈছে 3টা পিয়নৰ পদ। এই পদসমূহ আবেদন কৰিব লাগিব এছাম গেজেট পাৰ্ট 9 ফৰ্মৰ জৰিয়তে। ইয়াৰ পদৰ সংখ্যা হৈছে 3টা, পে স্কেল হৈছে 12,000 পৰা 52,000 আৰু গ্ৰেড পে হৈছে 3,900। কেটেগৰী হৈছে আনৰিজাৰ্ভড। ৰিকুৱাৰ্ড এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে ক্লাছ 8 পাছ। লাষ্ট ডেট অফ ছাবমিশ্যন হৈছে 22/11/2021। বয়সৰ সীমা হৈছে 18 বছৰৰ পৰা 40 বছৰ আৰু লগতে লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। যিখিনি এলিজিবল কেণ্ডিডেট হয় সেই কেণ্ডিডেটখিনিয়ে চেল্ফ এটেষ্টেড ৰিচেণ্ট কালাৰ ফটোগ্ৰাফৰ সৈতে 3 কপি ফটোগ্ৰাফৰ সৈতে যিখন ফৰ্ম থাকে পাৰ্ট 9 গেজেট ফৰ্ম থাকে সেই ফৰ্মখন ফিল আপ কৰি তাৰ লগত চেল্ফ এটেষ্টেড কপিৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কপি, এজ প্ৰুফ ডকুমেণ্টছ, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল বা ডমিচিয়েল চাৰ্টিফিকেটৰ সৈতে আবেদন কৰিব লাগিব। ডিউলি ফিল আপ কৰা ফৰ্মখন আৰু চেল্ফ এড্ৰেছড এনভেলপ 22 চেণ্টিমিটাৰ ইনটু 10 চেণ্টিমিটাৰৰ এখন চেল্ফ এড্ৰেছড এনভেলপ ডাঙৰ এনভেলপখনৰ ভিতৰত সোমাই দিব লাগিব আৰু সেই এনভেলপটোত 5 টকাৰ পোষ্টেল ষ্টাম্প লগাব লাগিব আৰু 22/11/2021 ভিতৰত যেটো এড্ৰেছ দিয়া আছে দা চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কামৰূপ ডিষ্ট্ৰিক্ট আমিনগাঁও PU আমিনগাঁও পিন 781031 পাব লাগিব 22/11/2021 তাৰিখে। আৰু যেটো এনভেলপ আছে এনভেলপটোৰ যেটো ওপৰৰ এনভেলপ আছে ডাঙৰ এনভেলপটোত যেটো আপোনাৰ পোষ্ট এপ্লাইড ফৰ আছে তাতে লিখিব লাগিব এপ্লিকেশ্যন ফৰ দা পোষ্ট অফ পিয়ন বুলি লিখিব লাগিব। সিলেকশ্যন প্ৰচিডিউৰটো হৈছে যিখিনি এলিজিবল কেণ্ডিডেট হয় সেই কেণ্ডিডেটখিনিয়ে 70 মাৰ্কছৰ এক্সাম এটা দিব লাগিব। তাৰপিছত সেই কিটাৰ যিখিনি সিলেকশ্যন হ'ব উত্তীৰ্ণ হ'ব সেই উত্তীৰ্ণ হ'ব কেণ্ডিডেটখিনিক আপোনাৰ কি ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। যিখিনি 70 নম্বৰৰ এক্সাম হ'ব সেই এক্সামটোত উত্তীৰ্ণ হোৱাৰ পিছত ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব। কুৱেশ্যনসমূহ অসমীয়াত হ'ব, ইংৰাজীৰ পাৰ্টটোৰ বাহিৰে যিখিনি ইংৰাজীৰ কুৱেশ্যন থাকে সেইখিনি ইংৰাজীতে আহিব, বাকীখিনি আপোনাৰ অসমীয়াতে আহিব।